Hello everyone, welcome back to the channel. Rati বহুত হৈ গ'ল এতিয়া 11টা বাজিব হ'ল মই অফিচৰ পৰা আহিলো অফিচৰ পৰা আহি ভাত চাত খাই এতিয়া হোৱা আগত জাস্ট ভিডিওটো ষ্টাৰ্ট কৰিছো এটা ইম্পৰ্টেন্ট কথা আছে সেইকাৰণে ষ্টাৰ্ট কৰিলো নহলে আই থিংক আজি ভিডিও নবনালো হয় চাগৈ কাৰণ অলমোষ্ট লাইক 4 মাহৰ পাছত অফিচ গৈছো আজি আৰু বহুত কাম হ'ল কিবা হ'ল ভাগৰি গ'লো তো সেইকাৰণে ভাবিছিলোঁ আজি ভিডিও নবনাওঁ নেকি বুলি অফিচত বনাম বুলি ভাবিছিলোঁ দেন এগেইন অফিচত বহুত বিজি আছিলোঁ তো ইম্পৰ্টেণ্ট কথাটো ক'ম বাৰু তাৰ আগতে অফিচৰ মই য'ত জইন কৰিছোঁ তাহাঁতৰ অলপমান গুডিজবিলাক আছে গুডিজবিলাক দেখাই দিছোঁ আপোনালোকক এইটো গুডিজ চব এইটো বেগ প্লাছ ৱাটাৰ বটল কাপ আৰু এহঁতৰ ডায়েৰী আৰু পেন এইবিলাক গুডিজবিলাক আনিছোঁ এইটো বুকে সিহঁতি দিয়া নাই বুকে বেলেগে দিছে আৰু প্লাছ এইটো এটা লেপটপ ডেল আজি আনিছোঁ তো বেচিকলি এইটো যোনটো কোম্পানী হয় এইটো কমপ্লিট নিউ হয় আগতে মই বেলেগ জেগাত জব কৰিছিলোঁ তো প্ৰফেশ্যনেলি যোনটো আছে এইটো ভিডিঅ' বনাম বাৰু মই ক'ম এদিনহে কৈছিলোঁ বনাম বুলি এইটো এক্সট্ৰাকৈ এটা বেলেগ ভিডিঅ' বনাম তো মেইন কথা হ'ল এইটো আমি দিনাখন দিনত এখন লেটাৰ আহিছে কিমান ধুনীয়াকৈ আহিছে লেটাৰখন চাওক এইখন লেটাৰখন দেখিছে নহয় এইবিলাক বা কৰিয়াৰৰ লগোৱা এফালে ষ্টেম্পবিলাক লগাই দিছে ডাঙৰ ডাঙৰ কৰি লেটাৰৰ ভিতৰত ওলাইছে এইখন এড্ৰেছটো মই ঢাকি দিছোঁ ঘৰৰ ওপৰত লিখা আছে মিছো অনলাইন শ্বপিং আৰু চোৱা ডিয়াৰ কাষ্টমাৰ কংগ্ৰেচুলেশ্যনছ টু মিছো কাষ্টমাৰ উইথ অভাৰৱেলমিং ইয়াত লিখা আছে আপোনাৰ লাকি ড্ৰ জিকিছে বুলি আৰু এই ডিটেইলছবিলাক একাউণ্টৰ ডিটেইলছবিলাক লিখি মেলি সিহঁতক পঠাবলৈ দিছে আৰু টাইমিংবিলাক কাষ্টমাৰ কেয়াৰৰ নাম্বাৰ দি দিছে ইয়াত চ' নাম্বাৰটো ফোন কৰিছিলোঁ ফোন লগা নাই তাৰপাছত আমি লগে লগে মিছোক কল কৰিলোঁ মিছোক কল কৰাৰ পাছত গম পালোঁ যে এইবিলাক এটা স্কেম হয় তো নৰ্মেলি আৰু এখন স্ক্ৰেচ কাৰ্ড এই কাৰ্ডখন এইটো স্ক্ৰেচ কৰিছোঁ ইয়াত আছে 12,50,000 মানে জিকিছোঁ বুলি তাৰপাছত তেওঁলোকে এই ইয়াত ডিটেইলছখিনি ভৰাই এইটো পঠাই দিবলৈ কৈছে তাৰ উপৰি ইয়াত মিছোৰ ষ্টেম্প আছে ছিগনেচাৰ এইবিলাক চব আছে ইয়াতো HSBC বেংকৰ পৰা এপ্ৰুভ বাই HSBC এইবিলাক মানে একদম কমপ্লিট জেনুইন আৰু এইটো ৱাটাৰমাৰ্কো দেখিছে নাই লেটাৰ হেডৰ ৱাটাৰমাৰ্কো মিছো কমপ্লিট জেনুইন লাগিছে তো আজিকালি মানে কি হ'ল স্কেমবিলাক এইটো ধৰণৰো হয় তো আমি ফোন কৰিলোঁ মই প্ৰথমে টুইট কৰিলোঁ মই টুইটাৰৰ যোনটো স্ক্ৰীন আছে এইটো মই ইয়াত লগাই দিম এইটো আপোনালোকে চাব পাৰে মিছোৱে কনফাৰ্ম কৰিছে যে নাই এইবিলাক ফ্ৰড হয় বুলি তাৰপিছত আমি মিছোক ফোনো কৰিলোঁ ফোন কৰাৰ পাছতো কৈছে এইবিলাক ৰিপ্লাই কৰিবলৈ নালাগে ৰিপ্লাই কৰিলে আই থিংক নেক্সট প্ৰচিজাৰ নাজানো মেবি সিহঁতি ক'ব 5,000 10,000 কিবা এটা জমা কৰা আমাৰ একাউণ্টত এইটো পইচা ৰিলিজ কৰিবৰ কাৰণে বা কিবা ধৰণৰ সেনেকুৱা স্কেম হ'ব পাৰে নহ'লেও ইয়াত পাৰ্চনেল ইনফৰ্মেশ্যনবিলাক শ্বেয়াৰ হৈ যাব ইয়াত কি সুধিছে একাউণ্ট বেংক একাউণ্ট নাম্বাৰ IFSC কোড মোবাইল নাম্বাৰ ব্ৰাঞ্চ নেম এইবিলাক পেন নাম্বাৰ আধাৰ নাম্বাৰ এইবিলাক চব লিখি কেনে পঠাবলৈ দিছে হোৱাটছএপ কৰিব দিছে চ' এইটো মানে কমপ্লিটলি স্কেম এনেকুৱা ধৰণৰ যদি কিবা লেটাৰ আহে বা ইমেইল আহে আপোনালোকক কেতিয়াও ৰিপ্লাই নকৰিব এইবিলাক স্কেম হয় মিছোৱে কনফাৰ্ম কৰিছে যে এনেকুৱা ধৰণৰ কোনো লাকি ড্ৰ তেওঁলোকে কৰা নাই আৰু এনেকুৱা ধৰণৰ যদি কৰে তেতিয়াহ'লে সিহঁতিতো অলৰেডি ৱেবছাইটত ইনফৰ্ম কৰিব ন ফোন কৰি কেনে তাত ইমেইল পঠাব বা হেৰি কৰিব বাট এইবিলাক স্কেম হয় কিন্তু যদি আপোনালোকে চাই গোটেইটো বহুত জেনুইন যেন লাগে বাট এইটো জেনুইন নহয় তো ভিডিঅ'টো এইকাৰণে বনাইছিলোঁ যে এই স্কেমটো আপোনালোকক দেখাওঁ বুলি তো বি কেয়াৰফুল আৰু কাইলৈ অফিচ যাম তো কাইলৈ অফিচ গ'লে আল ট্ৰাই কি ভিডিঅ' বনাওঁ ঘৰৰ পৰা ওলাই যাওঁ দেখাওঁ অফিচ ক'ত আছে আৰু একচুৱেলি দূৰ হয় ইয়াৰ পৰা এৰাউণ্ড 12 কিলোমিটাৰ্ছমান যাব লাগে আৰু কাইলৈ গৈ অফিচ তাৰপিছত আকৌ ৱৰ্ক ফ্ৰম হোম চলিব মোৰ তো যদি কাইলৈ যেতিয়া যাওঁ পাৰিলে মই ভিডিঅ' বনাম আপোনালোকক দেখাব চেষ্টা কৰিম যে অফিচটো কেনেকুৱা হয় ক'ত আছে কি কৰিব লাগে কি ধৰণৰ কাম কৰোঁ কি নকৰোঁ এইবিলাক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো বহুত ছুটি হ'ল আপোনালোকে চেনেলটো অলপকৈ ছাবস্ক্ৰাইব কৰি আছে কিছুমানে লাহে বাঢ়ি গৈ আছে পাৰিলে সকলোৱে ছাবস্ক্ৰাইব কৰিব ৰেগুলাৰ ভিডিঅ' বনাবৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ আৰু বনাই থাকোঁ চাওঁচোন কিমানখিনি বনাব পাৰোঁ আৰু প্লাছ আমাৰ লাইফৰ লগত যি চলি আছে যি চলি নাই থকা এইবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰি থাকিম ছাবস্ক্ৰাইব কৰিব চেনেলটো
আৰু ভিডিঅ'টো যদি ভাল একোতো নাই কিবা যদি ইনফৰমেশ্যন যদি পাইছে কিবা যদি কোনোবাই যদি এনেকুৱা ধৰণৰ লেটাৰ পাইছে বা কল আহিছে ডু কমেণ্ট আৰু কিবা যদি ইনফৰমেশ্যন দৰকাৰ হয় তেতিয়া কমেণ্ট কৰিব পাৰে আজিলৈ আহোঁ ধন্যবাদ